প্ৰথমে মই মছজিদৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এই চাওক পানী জমি গৈছে মছজিদৰ ভিতৰত আৰু মিম্বৰো আছে, খুব সুন্দৰ এটা মিম্বৰো আছে। পবিত্ৰ মাহে ৰমজান উপলক্ষে আপোনালোকে যিমান সম্ভৱ নেক উদ্দেশ্যলৈ আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ক, কাৰণ ইয়াত তেৰাবিও পঢ়িব পৰা নাই, নমাজো পঢ়িব পৰা নাই। এই চাওক তেওঁলোকে ভাঙিছে সঁচা, কিন্তু বনাব পৰা নাই। হয়তো মছজিদৰ কাৰণে মই বেছি ভিডিঅ' নবনাওঁ, কাৰণ মছজিদ হ'ল এখন হামচায়ে বা এখন জামাতে বনায়, মই বেছি ভিডিঅ' নবনাওঁ। বহু ফোন আহে, পাৰ ডে ফোন আহে, কিন্তু মই ক'তো নাযাওঁ। আজি আহিলোঁ, মোৰ বন্ধু পাৰভেজে ফোন কৰিছিলে। তাৰপিছত এই দৃশ্যাংশ দেখি সঁচাকৈ মই ভাবিলোঁ ভিডিঅ'টো বনোৱা খুবেই প্ৰয়োজন, কাৰণ তেওঁলোকে যে তাৰাবি পঢ়িব বা নামাজ পঢ়িব, আগন্তে ঈদো আহি আছে, ঈদৰ নমাজ পঢ়িব বা 5 ওয়াক্তৰ নমাজ পঢ়িব, তেনে কোনো সুবিধা নাই। ভাঙিছিলে যে এনেকুৱাই আছে, তেওঁলোকে সম্পূৰ্ণ ওপৰতো টিন পাত একোৱে নাই। গতিকে মছজিদখন বনোৱাৰ বেছি টকাও নালাগে, হয়তো 5-7 লাখ টকা হ'লে অন্ততঃ তেওঁলোকে নামাজ পঢ়িব পাৰিব। যদি 5-7 লাখ মানুহে 1 টকা বা 2 টকাকৈ দিয়ে, মছজিদৰ সভাপতি আছে, অকণমান আহি দিব, মছজিদৰ সভাপতি আছে, প্ৰথমে আপোনালোকক কৈছোঁ যিমান সম্ভৱ শ্বেয়াৰ কৰি দিব। যদি 2 টকাকৈ যদি দিয়ে 5-ৰ পৰা 7 লাখ মানুহে, 5-ৰ পৰা 7 লাখ টকা আহিব। আৰু এনেকুৱা ভিডিঅ'ৰ পৰা আমি 5-7 লাখ টকা কালেকশ্যন কৰিও দিছোঁ। মছজিদৰ একাউণ্ট আছে নেকি? মোৰ মছজিদৰ একাউণ্ট নাই, আমাৰ চেক্ৰেটাৰী চাবৰ একাউণ্ট দিম। কি নাম আছে একাউণ্টৰ? ডক্টৰ আকিল উদ্দিন। ডক্টৰ আকিল উদ্দিন নামৰ এটা একাউণ্ট থাকিব। আৰু ফোনপে' বা গুগল পে'? ফোনপে' থাকিব লগত। ফোনপে' বা গুগল পে'ৰ নাম কি? ডক্টৰ আকিল উদ্দিন। একেটা নামত ফোনপে', একেটা নামত গুগল পে', পে'টিএম আদি থাকিব। আপোনালোকে যিমান সম্ভৱ সামান্য পৰিমাণে সহায় কৰক মছজিদখনক। মই বাহিৰৰ দৃশ্যাংশ বহু মানুহ ৰমজান মাহ আহিলে আমাৰ এইবোৰ অঞ্চলত আপোনালোকে জানে নামাজি যথেষ্ট নামাজি হয়, যথেষ্ট সৰু সৰু ল'ৰাৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তি নামাজত আহে। আৰু এই অৱস্থা তেওঁলোকে বনাই আছে। অৱশ্য গাঁওখনৰ নাম কি? চাহাৰান মাটিকলা যায় মছজিদ, চাহাৰান মাটিকলা। এই চাওক পাৰভেজ অকণমান আহি দিলে ভাল হয়। এই চাওক নমাজ পঢ়া, আচলতে নমাজ পঢ়াৰ কোনো সুবিধা নাই। অকণমান মোৰ বন্ধুক কৈছোঁ অকণমান সেইফালে আমি কথা পাতিম, অকণমান দেখুৱাবলৈ। আচলতে নমাজ পঢ়াৰ একেবাৰে হেৰি নাই, অকণমান হিষ্টু চাইড দেখুৱাওক। মানে বহুত কষ্ট কৰি মানুহে তেৰাবি নমাজ পঢ়াইছে, মাটিৰ তলত থাকে, ইয়াত বনাইছে এখন। আৰু এখন ভাবিছিল হৈ যাব, কিন্তু ভবা নাছিল যে ইমান টকা মোটামুটি 5-7 লাখ টকা হ'লে অন্ততঃ নমাজ পঢ়িব পাৰিব, হয়? অন্ততঃ নমাজ পঢ়িব পাৰিব। তো ধন্যবাদ থাকিল। আপোনালোকৰ বেছি নালাগে, এইখিনি তেওঁলোকে টিন আৰু তলৰ যদি ফ্ল'ৰটো কৰিব পাৰে নামাজ পঢ়িব পাৰিব। এইখিনিৰ ব্যৱস্থা আপোনালোকৰ পৰা মই আশা কৰিলোঁ। ধন্যবাদ।